ভিডিঅ' কৰা নহ'লে বহুত বৰষুণ দিছে সেইকাৰণে আৰু কালি একো ভিডিঅ' নকৰিলোঁ আজি যিমান পাৰোঁ আপোনালোকক দেখোঁ বাইক আহিলোঁ তাৰপিছত বাছত আহিলোঁ তো ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ মোৰ চেনেল হিমাদ্ৰী ৰাজবংশী আৰবিৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পোহৰটো আহি আছে বাছ গাড়ীত আহি পালোঁ তো আমি আহি এতিয়া ইয়াতে বহি আছোঁ ইয়াৰ গাটো অলপ বেয়া হৈছে আহি গাড়ীত বমি কৰিছে আৰু অকণমান চৰ্দি নিচিনা হৈছে কাহ হৈছে তাৰপিছত আমি ৰাতিপুৱা আহিলোঁ আহি পেলাই একো ভিডিঅ' কৰা নাই পাছত গৰম আৰু ল'ৰাই বমি কৰিছিলে সেইকাৰণে ভিডিঅ' একো কৰিব পৰা নাই আৰু ধৰ নতুনকৈ অলপ ভালকৈ লাগে বাইক আহিলোঁ তাৰপিছত বাছত আহিলোঁ আকৌ টেম্পুত আহিছোঁ আমি ক'ত আছোঁ এতিয়া তুমি কোৱা আমি ক'ত আছোঁ ক'ত আছোঁ গুৱাহাটীত আছোঁ তো ঠিক আছে ফ্ৰেণ্ডছ আমি ইয়াতে দুটামান কামত আহিছোঁ এটা নহয় আৰু আপোনালোককো দেখুৱাম আৰু য'তে ত'তে ভিডিঅ' নকৰোঁ কাৰণ য'তে ত'তে ভিডিঅ' কৰা এলাও নাথাকে আৰু ভয়ো লাগে ন মানুহৰ গালি খাবলৈ সেইকাৰণে যি পাৰোঁ অকণমান দেখুৱাম আৰু আমি গামত ফাঁচি আছোঁ ন বাবা চাই পিনে পাপা পাপা কি কৰি আছা চাওঁ পানী খাই আছোঁ গাড়ীত বমি কৰিছে গোটেই গাটো দুৰ্বল এতিয়া বিস্কুট এক পেকেট আৰু পানী খাইছে দুখনমান খাইছে বিস্কুট হ'ব বেছি পানী নাখায় পাপা পিছত খাবি আন দে আমি ইয়াতে ৰখি আছোঁ কাম হোৱাই নাই এতিয়ালৈকে আৰু কিমান বহুত টাইম হ'ল ৰখি লাইন গেল পাপা আমি ক'ত আছোঁ গুৱাহাটীত
কাৰ লগত আছোঁ এইপিনে চা খাই কৈছোঁ আমনি লাগিছে হাই ফ্ৰেণ্ড গুড মৰ্ণিং আৰু আজি নেক্সট দিনাখন হয় আমি আজিও ওলাইছোঁ গুৱাহাটীত যাবলৈ আজি মোৰ যাব লগা একদম কাম নাছিলে কিন্তু যাব লগা হৈছে আমাৰ এই টিকলুৰ কাৰণে টিকলি মানে দেউতাকক এৰি দিয়া নাই ৰাতিপুৱাৰ পৰা এতিয়া টিকলিও যাব আচলতে আজি বহুত ৰ'দ দিছে আজি মোৰ যাব লগা একদমেই নাই দৰকাৰ নাই আজি কিন্তু ৰাতিপুৱাৰ পৰা টিকলিয়ে দেউতাকক এৰি দিয়া নাই আৰু মানে যোৱাকালি ইমান গাড়ীত তাৰ গা বেয়া হৈছে বমি কৰিছে সেইকাৰণে আজি যাব ইচ্ছা নাছিলে কিন্তু তথাপিও উপায় নাই আৰু এতিয়া যাবই লাগিব সেইকাৰণে যাওঁ আৰু এয়া নগ'লেও নহয় আজি যদি নাযাওঁ আকৌ দিনটো কান্দিয়ে থাকিব দেউতাকৰ লাগি মনত পৰি কিনে আকৌ অহাকালিতো যাব সেইকাৰণে আজি যাওঁ আৰু ল'ৰাৰ কাণ্ড ইমান গৰমত সি আকৌ যাব জোতা পিন্ধি এযোৰ খুলি খুলি যাব পাপা এযোৰ সৰু হৈছে তোমাৰ চাওঁ বটল গেল বাপা চেণ্ডেলযোৰ পিন্ধ ইমান গৰমত দেউতাকে জোতা পিন্ধিছে আৰু সি জোতা পিন্ধিব এয়া আছে দেউতা বাপা আমি ক'ত যাম আজি আজিও আজি বমি কৰিবি নেকি হাই গাইজ আজি দ্বিতীয় দিনাখন হয় আজি এতিয়া কালি আহি পাওঁতে ৰাতি হ'ল সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ আৰু আজিও যাব ওলাইছে
আৰু ফোন কৰি জনাইছে তাৰ মানে আৰু লগৰ এজন বকতে ঘৰতেও আহিছিলে ঘৰত আৰু ঘৰৰ পৰা যাব তো কৈছে তেওঁৰ বাইকত আহিব পাৰিবি চ' মানে সেই মানুহজনৰ বাইকতে গৈছে আৰু কাৰণ তাতে গাড়ী অহা যোৱা নাই যদি বাইক চাইক নাপালে হয় তাৰ পৰা ঘূৰি আহিলে হয় আৰু ঘৰলৈকে কিন্তু বাইকখন পালে যেতিয়া গৈছে আৰু যাবতো লাগিব আজি আহিলেও কালিতো আৰু যাবই লাগিব কাৰণ কৰ্মৰত যিহেতু তাতে কাম কৰি আছে তো বাধ্যতামূলক সেইটো যাবই লাগিব হয় নাই তো এনেকৈ ঘৰ থাকিলেতো নহ'ব যিহেতু তেওঁ তাতে কাম কৰাৰ কাৰণে আমাৰ ঘৰখন চলি আছে একমাত্ৰ উপাৰ্জনৰ পথ আমাৰ সেইটোৱে আৰু ঘৰটো একো নাই আৰু মইতো আৰু একো নাই একো কৰিব নোৱাৰোঁ আৰু একো নাই তো সেইকাৰণে একমাত্ৰ উপাৰ্জন আমাৰ সেইটোৱে তো সেইটো দিয়ে ঘৰখন চলি আছে তো যাব লাগিব হয় নাই তো এতিয়া আপোনালোকে ভিডিঅ'টো চাব মানে এনেকুৱা ভয়ানক তো আপোনালোকে চাই কেনে জনাব কেনেকুৱা পালে ভিডিঅ'টি আৰু মোৰ ভিডিঅ'টি সম্পূৰ্ণ শেষলৈকে চাবে বহুত বহুত ধন্যবাদ ভিডিঅ'টি বহুত বেছি দীঘলীয়া নকৰোঁ আমনি পাব আৰু ভিডিঅ'টো চাই কেনে পালে আকৌ এবাৰ কৈছোঁ মানে কমেণ্ট বক্সত জনাব কমেণ্ট কৰি তেতিয়া মোৰ ভাল লাগিব আৰু পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ আজি তেন্তে আহিছোঁ মই বাই বাই